এই গাইছ ওয়েলকাম টু দিগন্ত ব্লগ। তো যোৱা ভিডিঅ'টো চালেই গৰু বিহুৰ। তো আজি হৈছে গৰু বিহু, ভিডিঅ'টো দিলোঁ বাৰু যোনে যোনে চোৱা নাই একবাৰ চাব। আৰু গৰু বিহু সংগতি ৰাখি আমাৰ ইয়াতে মানে ইয়াৰ পৰা 7 কিলোমিটাৰমান দূৰত মানে বেংগলী সম্প্ৰদায়ৰ লোকসকলে মানে এখন পূজা পাতে, এখন শৰৎ পূজা বুলি কয়। তো মানে তাতে কিছুমান দুঃসাহসিক ক্ৰিয়াবোৰ মানে কৰে, বেজি দি ফুটাই দিয়ে, ইয়াতে ডিঙিত ঘূৰাই জোৰ ওপৰত দি যায় এনেকুৱা। তো বলকচোন আমি ইয়াত যাই থাকোঁ। মানে আহি আছে আমাৰ দুজনমান অমৰ আহি আছে আৰু সদ্যন আহি আছে। আমি ডেইলি একেলগে যাওঁ আৰু আপোনালোককো দেখাওঁ আমাৰ ওচৰতে। তো আমি আহি পালোঁ সেই অদ্ভুত পূজাখন। এই আৰম্ভ হ'বই আৰু নে আৰম্ভ হৈছে এইবাৰ। সেইবাৰো আছিলোঁ এই যা আমাৰ পৰা চলি গ'লে অলপ যোৱাৰ পৰাই নামে প্ৰথম মানে যোৱা ওচৰতে কণী চনি গোটাই আছে। এয়া পূজা হ'বৰ কাৰণে অলপ টাইম আছে, কিবা অলপ পূজা চূজা কৰি আছে এতিয়া। আৰু ইয়াতে জুই চুই সেই কৰিব, জুইৰ ওপৰত দি যাওঁতো ইয়াতে কৰিব। মানুহ চাওক কিমান আছে। এইটো আমি খেলা বৰিং ঘূৰাটো। মিঠাই গিলা মানে ডলে দি আছে চবকে। তেনেকুৱা মিঠাই দিছে চবকে ডলে ডলে কিনে খাবৰ কাৰণে। এই মাত্ৰ যোনটো মানুহ এই ঘূৰাইছিল ইয়াতে, এতিয়া এনেকৈ ঘূৰি আছে। এইফালে যোৱা চোৱা হৈ আছে। আমি খেলাটো চালোঁ আৰু এটা আছে খেলা, সেইটো অলপ টাইম লাগিব বোলে, সেইটো কৰি আছে। এতিয়া আমি যাওঁৱেই বুলি ভাবিছোঁ, মানে মোৰ ইপাৰৰ ফালে যাম কিজানি একবাৰ। বিহু কৰ্মশালা চলি আছে তাতে, কৰ্মশালা মানে আজি শেষ। চাওক মানুহ চাওক বাপৰে বাপ। আহিলে মানে প্ৰতি গৰু বিহু মানে গৰু বিহুৰ দিনা হয় খেলাটো। মোৰ বেটাবি না বিহু চাবা হ'ল কামত মানুহ। কিন্তু ডাইৰেক্ট ছট পূজা চাই কিনে আমি আহি পালোঁ বিহু কৰ্মশালা। আজি লাষ্ট নেকি? এই প্ৰগ্ৰেম চলি আছে। পৰা আহিছে গুৱাহাটীৰ পৰা বলা এই চা মানুহ।
বিহু চিহু চাই কিনে অলপ চাহ খাব আহিলোঁ আমাৰ অমৰ যিহেতু আছে অমৰ এইবিলাক চাহ খুৱাব যে আমাক বিহু বুলি চাহ তাহ খাই লওঁ এই কি কচৰি চামুচ না দে কচৰি দিয়ে দাদা এই ডাইৰেক্ট বিহু চিহু চাই কিনে ঘৰ পালোঁ এতিয়া আৰু ঘুমাই যাওঁ নেক্সট ভিডিঅ'কেইটা আপোনালোকে বিহুৰ কেইটামান ভিডিঅ' পাব কেইটামান মানে দুই তিনিটা আৰু বনাব চেষ্টা কৰিম তো নেক্সট ভিডিঅ'ত আপোনালোক লগ পাই আজিলৈ মানে বাই বাই